কবিতাটিৰ শিৰোনামা ছলনাময়ী নাৰী হ'ব নোৱাৰিলোঁ। কথা পাপৰি, আবৃত্তিকাৰ পাপৰি। নোৱাৰিলোঁ প্ৰভৃতিত জাহ যোৱা এজনী ছলনাময়ী নাৰী হ'ব। নোৱাৰিলোঁ আৱেগ বিহবৰ নষ্টালজিক সপোনৰ দলিচাৰ মৰম প্ৰেয়সী হৈ তোমাক প্ৰতাৰণা কৰিব। নিজৰ হৃদয়ক ভাল পাবলৈ শিকিছোঁ। আকুলতাবোৰ মচি স্থান দিব বিচাৰিছোঁ সহৃদয়তাক। শান্তিৰ শিকলিৰে বান্ধিছোঁ মৰমবিহীনভাৱে জীয়াই থকা অন্তৰখন। চিৰজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে আঁকোৱালি লৈছিলা মোৰ মৰমবোৰ। যদি জানিলাহেঁতেন স্মৃতিৰ অনুভূতিৰে সকলোকে জুখি চাব, যদি পাৰিলাহেঁতেন যন্ত্ৰণাত আঁতুৰ মোৰ দেহৰ প্ৰতিটো কোণত তোমাক অনুভৱ কৰিব, তেন্তে হয়তো নাহিলাহেঁতেন মোৰ হৃদয় সাগৰত নাও বাব। প্ৰকৃতিৰ ৰম্যতাত সজাই চাব বিচাৰিছোঁ নিজক। জানিব বিচাৰিছোঁ মোৰ কি ভুলৰ বাবে তোমাৰ প্ৰতাৰণাৰ বলি হৈ প্ৰতাৰিত মোৰ দুনয়নেৰে পাৰ কৰিছোঁ উজাগৰিৰ নিশাবোৰ। কিয় আজিও তোমাৰ স্মৃতি বুকুত বান্ধি গৈছোঁ আগুৱাই। কিয় জানো তোমাৰ স্মৃতিতেই সজাইছোঁ মোৰ জীৱন। বেসুৰা হ'লেও গাব বিচাৰিছোঁ, ৰুক্ষতাক অন্ত পেলাই চেষ্টা কৰিছোঁ। মোৰ মিঠা অনুভূতিক জীয়াব বিচাৰিছোঁ। মাথো এটি গীতৰ কলিৰে কলিজা হাত পেলাব বিচাৰিছোঁ। লিখা নাই কবিতা, নেজানো কবিতা লিখে কেনেকৈ। নেজানো তাৰ অৰ্থ, নেজানো তাৰ ছন্দ। মাথো চেষ্টা কৰিছোঁ মোৰ হৃদয়ৰ ভাষাবোৰ জাগ্ৰত কৰিব। তুমি মোক কৰা প্ৰতাৰণাক প্ৰকাশিত কৰিব।